বন্ধুসকল, আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ ইতিহাসবিদ, প্ৰবাদ পুৰুষ ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠটি। পাঠটি সংক্ষিপ্ততে তলত উল্লেখ কৰা হ'ল। চিৰপ্ৰবাহমান বৰলুইত অসমৰ বুকুৱেদি বহি থাকে মানে শৰাইঘাটৰ যুদ্ধৰ তাৎপৰ্য আৰু বীৰত্বৰ কথা ইতিহাসে সদায় ৰেঙিয়াই থাকিব। এই যুঁজতে অসমীয়া সৈন্যৰ অদম্য দেশপ্ৰেম, কৰ্মদক্ষতা, আভ্যন্তৰীণ শৃংখলাবদ্ধতা, দায়িত্ববোধ, কৰ্মনিষ্ঠা আৰু যুঁজাৰু মানসিকতাৰ সবল চানেকি এই পাঠটিৰ জৰিয়তেই পোৱা যায়। এই শৰাইঘাট পাঠটিয়ে সমগ্ৰ জাতিৰ মাজত জাতীয়তাবোধ জগাই তোলাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। বৰ্তমান যুগৰ পৰিৱৰ্তনৰ লগে লগে সময়ৰ পৰিৱৰ্তন হৈছে। সেয়ে লাচিতৰ দিনৰ শৰাইঘাটেও সময়ৰ চাকনৈয়াত পৰি ৰূপৰ সলনি ঘটাইছে। অতীতৰ শৰাইঘাটক সাক্ষী কৰি সমগ্ৰ অসমীয়া জাতি একত্ৰিত হৈ দেশ ৰক্ষাৰ মহান মন্ত্ৰত ঐক্যবদ্ধ হ'ব লাগে। লাচিতৰ দিনৰ শৰাইঘাটলৈ ঘূৰি চালে আমি দেখা পাওঁ যে তেওঁলোকে স্বদেশ স্বজাতিৰ ঐতিহ্য অক্ষুণ্ণ ৰক্ষাৰ্থে সামৰিক শক্তিক বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। কিন্তু বৰ্তমান পৰিৱৰ্তিত সমাজত সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক আদি অন্তহীন সমস্যাৰে জৰ্জৰিত সমাজ। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লেও আন এক শ্ৰেণীৰ সমস্যা উদ্ভৱ হোৱাটো সমাজৰ বাবে এটা চিৰাচৰিত নিয়মত পৰিণত হৈছে। বছৰি হোৱা বানপানী, দুৰ্যোগ, ভূমিকম্প, ওচৰ চুবুৰীয়া জাতি ভাইৰ লগত মতবিৰোধ, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু সুচাৰুৰূপে শাসন কাৰ্য সম্পাদন কৰা আদি এশএবোৰি সমস্যা সমাজৰ বুকুত সদায় থাকিব আৰু এয়া হৈছে সমাজৰ জ্বলন্ত চানেকি। এনে সমস্যাসমূহৰ গ্ৰহণযোগ্য সমাধান নহ'লে অসমৰ দৰে জাতিৰ অস্তিত্ব ৰক্ষাত গভীৰ সংকটে দেখা দিব। এনে ক্ষেত্ৰত আমি দেখা পাওঁ যে লাচিত বৰফুকন এনে এজন মহাপ্ৰতাপী বীৰ আছিল, যাৰ পৰিচালনাত সেই সময়ৰ সমস্যাসমূহ হেলাৰঙে সমাধান কৰিব পাৰিছিল। তেওঁ লগৰ ৰথী মহাৰথীসকলৰ মনত যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম জগাই তুলিছিল, তাৰ ফলশ্ৰুতিতেই অসম মাতৃৰ বুকুত বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল। আজি তেনে মনোবৃত্তি আৰু অফুৰন্ত দেশপ্ৰেমৰ সময় আহি পৰিছে। মাতৃভূমিৰ প্ৰতি থকা গভীৰ প্ৰেমৰ দায়বদ্ধতা প্ৰতি অসমীয়াই মনে প্ৰাণে হৃদয়ংগম কৰা উচিত। আজি শৰাইঘাট হওক প্ৰতি অসমীয়াৰ বাবে আদৰ্শ আৰু কাৰ্যকাৰী হৈ ধৰা দিয়ক অসমৰ বুকুত। মীৰ জুমলা নৱাবে জয় কৰি থৈ যোৱা গুৱাহাটী লোৱাৰ বতৰা পাই ৰাজপুত ৰজা ৰাম সিংহক অসম জিনিবৰ বাবে পঠালে। ৰাম সিংহই কটকীৰ জৰিয়তে যি প্ৰশ্ন লাচিতলৈ পঠালে, তীক্ষ্ণ বুদ্ধিসম্পন্ন লাচিতে সাহসেৰে সমুচিত উত্তৰ দি ৰাম সিংহক থকা সৰকা কৰিলে। এটোপোলা আফুগুটিৰ লগত এচুঙা বালিৰ উদ্ধৃতি দি তেওঁ তীব্ৰ বুদ্ধিমত্তাৰ পৰিচয় দিলে। লাচিতৰ কথাত হাৰ মানি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গঢ় ল'বলৈ পৰিকল্পনা কৰিলে। ভীষণ জ্বৰত ভুগি থকা লাচিতে ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত নাও মেলি দি চিঞৰি চিঞৰি ৰণুৱাসকলক কৈ গ'ল তেওঁৰ মৰণপণ যুঁজৰ কথা। তেওঁ যুঁজিহে মৰিব,
শিলা পৰ্বতৰ ওপৰত কিনি থোৱা মাটিতেই তেওঁক থবলৈ ক'লে, নহ'লে বা বঙালেই তেওঁক লৈ যোৱাৰ কথা সকীয়াই দি শত্ৰুৰ ওচৰত কাহানিও শিৰ নত নোহোৱাৰ কথা সোঁৱৰাই দিলে। ৰামসিংহ পৰাজিত হ'ল। উভতি যোৱাৰ সময়ত ৰামসিংহই ভূয়সী প্ৰশংসা কৰি গ'ল লাচিতক। লাচিতৰ অধীনত 1,00,000 সৈন্য আছিল। সকলো সৈন্য কৰ্তব্যৰ পৰা যাতে বিচলিত নহয় তাৰ বাবে লাচিতে আহু পুৰুষাৰ্থ কৰিছিল। সেই সময়ত স্বৰ্গদেৱৰ আজ্ঞাৰ অবিহনে কোনেও কাকো কাটিব নোৱাৰিছিল, যদিও লাচিতে তেনে নিৰ্দেশলৈ আওকাণ কৰিছিল। বৰ আই কুঁৱৰীয়ে উপলব্ধি কৰিছিল যে লাচিতৰ অবিহনে যুদ্ধ জয়ৰ কথা ভাবিবই নোৱাৰি। সেয়ে তেওঁ ফুকনৰ কথাতেই সন্মতি জনাইছিল। এই পাঠটিত অগ্নি, সৰ্প আৰু প্ৰলোভন এই 3 বিষাক্ত কথা সুন্দৰকৈ উপস্থাপন কৰিছে। সাপৰ সৰু বৰ নাই, ই সদায় বিষাক্ত। প্ৰলোভনৰূপী সৰ্প এবাৰ যুদ্ধৰ শিবিৰত সোমালে ই যে সৰ্বনাশ কৰিব সেয়া নিশ্চিত। অসমীয়া কটকী ৰামচৰণ আৰু নিমক কাঠৰ চৰাই দেখুৱাই প্ৰলোভিত কৰাৰ চেষ্টা ৰামসিংহই কৰাইছিল, আৰু ইয়াৰ বাবে লাচিত বৰফুকনৰ ৰোষত পৰিছিল ৰামচৰণ। শৰাইঘটীয়া অন্য এজন চতুৰ বুদ্ধিসম্পন্ন সেনাপতি আছিল কোৱামৃধা হাজৰিকা। নাৱৰে সৈতে মোগলে ধৰি লৈ যোৱাৰ পাছত নিজৰ বুদ্ধিৰ বলেৰে অকলশৰীয়া কোৱামৃধা মোগলৰ কবলৰ পৰা বাচি আহিবলৈ সক্ষম হৈছিল। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই নিমিষতে মোগলক ধৰি অনা যি নিৰ্দেশ দিছিল তাক ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই মানি নলৈছিল। কাৰণ মীৰ জুমলাই থান বান কৰি থৈ যোৱা দেশখন সম্পূৰ্ণ অস্থিৰ অৱস্থাত আছিল। আলবৈৰ ৰণত একেদিনাই 10,000 সৈন্য নিহত হোৱাত লাচিতে মৰ্মান্তিক দুখ পাইছিল। তেওঁ একোটা মানুহক একোটা হাতীৰ লগত তুলনা কৰিছিল অতি দুখেৰে। বুঢ়াগোহাঁই ডাঙৰীয়াই তেওঁক বাৰীৰ পুখুৰীৰ 8-10টা শিঙিও কেতিয়াবা বিন্ধে বুলি বুজনি দিবলৈ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত শৰাইঘাটৰ ৰণত সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন দুয়োটা সমানেই আৱশ্যক আছিল আৰু আগলৈও হ'ব। ৰামসিংহই অসংখ্য সৈন্যলৈ অসম ধ্বংস কৰিবলৈ অহা দেখি লাচিতে বৰ আক্ষেপেৰে কৈ গ'ল, মই ফুকনৰ দিনত এনে দশা হ'ল, মোৰ ৰজা ৰক্ষা হ'ব কেনেকৈ, ৰাইজ ৰক্ষা হ'ব কেনেকৈ, পাছলৈ বা ৰজা হ'ব কেনেকৈ। আদি বাক্যবোৰে জাতীয়তাবাদৰ সুন্দৰ বিশ্লেষণ দাঙি ধৰে। শৰাইঘাটৰ যুদ্ধ সঁচাকৈয়ে বুকুতে পকা কল নাছিল। ইয়াৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলাবদ্ধ আয়োজন, নিয়মানুৱৰ্তিতা, ধৈৰ্য, নিৰ্ভীকতা ইত্যাদি। অকল যুদ্ধ সামগ্ৰীৰ যুদ্ধ জয় কৰাৰ বিপৰীতে সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতাৰ কথা তেওঁ বাৰে বাৰে সোঁৱৰাই দিছে। সেয়েহে এই যুগমীয়া শৰাইঘাট বুৰঞ্জীৰ পাতে পাতে চিৰযুগমীয়া হৈ ৰওক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটি পঢ়ি এই সমগ্ৰ ঘটনাৰাজি আৰু এই সমগ্ৰ আলোচনা এবাৰ জুকিয়াই চাবলৈ যত্ন কৰিবা হওক। আজিলৈ আমাৰ পাঠ ইমানতে সামৰিলোঁ। ধন্যবাদ।